আজি এই ভিডিঅ'টো কেইটামান মতলবী ড্ৰাইভাৰৰ কাৰণে বনোৱা হৈছে। তহঁতে ৰাতি গাড়ী চলালে আপাৰ দিপা বুজি নাপাওঁ নেকি? আৰু টাৰ্ণিং ল'লে ছিগনেল দিব লাগে নে নালাগে এইবিলাক নাজানো নেকি? যদি নাজানই গাড়ী নচলাবি। আৰু গাড়ী য'তে ত'তে পাৰ্কিং কৰি আনৰ অসুবিধা নকৰিবি। যদি গাড়ী চলাবই নাজানো কি ঘণ্টা কৰিবলৈ গাড়ী চলা? আৰু তহঁতি যদি দেখা নাপাওঁ ৰাতি গাড়ী কিয় চলা? আপাৰ দিপাৰ দিলে তহঁতি ছিগনেলটো বুজি নাপাওঁ যে তহঁতৰ কাৰণে যে আনৰো যে অসুবিধা হয়, সেইবিলাক কথা বুজি পাওঁ নে নাপাওঁ? একে এনেকুৱা মানে কিছুমান মতলবী কিছুমান কৈ থকা নহয়, একে নমাই লৈ আহি জপতীয়া চৰ দিব লাগে। সকলো ড্ৰাইভাৰকে মই কোৱা নাই, কিছুমান বুলি কৈ আছোঁ মই। কিছুমান ড্ৰাইভাৰ বিৰাট মতলবী কৰে। আৰু পিছফালৰ পৰা অভাৰটেক কৰিবৰ কাৰণে হৰ্ণ দিবি বা লাইটৰ ছিগনেল দিবি, বুজি নাপায় সেইবিলাক, নিজৰ মতেদি গৈ থাকিব। ফাল্টু চব। গাড়ী চলালে ভালকৈ চলাবি, নাজানিলে নচলাবি। আৰু নিয়ম নীতিবিলাক জানি ল'বি সকলো, তাৰপিছত গাড়ী চলাবি। ফটোৱামি কৰি গাড়ী নচলাবি। ফাল্টু চব চালা, বজোৱামি কৰিবলৈ আহ।